নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? মই বেবী দাস বৰাই, মোৰ খবৰ ভাল। আৰু পূজা নাচাওঁ বুলি মুখখন ফুলাই আছিলোঁ। সন্ধিয়া টাইমত শাহুমাই আহি বহুত গালি পাৰিলে। দুৰ্গা মাক বোলে এবছৰ মূৰত যদি দৰ্শন নকৰে গোটেই বছৰটোৰ কাৰণে মনটো ভালেই নাথাকে। সেইকাৰণে এতিয়া শাহুমাও যাব আৰু ঘৰত যিহেতু মোৰ বাইদেউ আছে, মিষ্টাৰৰ বাইদেউ যাব, ভণ্টি যাব, ভতিজাজনীও যাব, মাইনা যাব, মিষ্টাৰ বোলে নাযায়। আৰু কথা হ'ল মনটো নাছিলে যাবলৈ, কিন্তু শাহুমায়ে যথেষ্টখিনি গালি পৰাৰ বাবে এতিয়া যাবলৈ মই ৰেডি হৈছোঁ। মোক বাৰু কেনেকুৱা লাগিছে? আৰু এনেধৰণে পূজা চাবলৈ যোৱা সাজ এইযোৰ হয়নে বাৰু? মই সঁচাকৈ সদায় পূজা চাবৰ গ'লে মানে অকণমান সাজি কাচি গৈ ভাল লাগে, যিহেতু দেৱী মাও ৰঙিল হৈ আহে আৰু ময়ো ৰঙিল হৈ থাকিব বিচাৰোঁ। হাঁহিৰ মাজতে মোৰ ৰঙিলবোৰ সদায় লুকাই থাকে। আৰু আপোনালোকে কমেণ্ট কৰিব। ঠিক আছে।